288 বিঘাৰ এখন বৃহৎ মেডিকেল কলেজ তথাপিও কিন্তু এটা আল্ট্ৰাসাউণ্ড ৰিপৰ্টৰ বাবে এজন বিশ্বনাথ পৰি থকা ৰোগীয়ে ঘণ্টা জুৰি লাইন ল'ব লগা হয় কিয় এজন ৰোগীয়ে এটা ব্লাড ৰিপৰ্টৰ বাবে এখন মেডিকেল কলেজত 1-2 ঘণ্টা লাইনত থিয় হ'ব লগা হয় কিয় এখন মেডিকেলত প্ৰতিটো ডিপাৰ্টমেণ্টত এটা লেবৰেটৰী এটা ৰেডিঅলজি ডিপাৰ্টমেণ্ট থকাৰ পৰিৱৰ্তে গোটেই মেডিকেলখনৰ ভিতৰতে এটা লেবৰেটৰী এটা ৰেডিঅলজি ডিপাৰ্টমেণ্ট থকাৰ কাৰণ কি আমাৰ সাধাৰণ মানুহবোৰৰ কি সময়ৰ মূল্যই নাথাকে নেকি এইবোৰ সৰু সৰু সমস্যা বুলি ভবাসকলে মেডিকেলত ৰোগীৰ সৈতে 2-3 দিন কটোৱাৰ পাছতহে বুজি পাব এইবোৰ যে কিমান ডাঙৰ সমস্যা ধৰি লৈছো চৰকাৰে বহু কৰিছে ৰাস্তা ভাল কৰিছে বহু ল'ৰা ছোৱালীয়ে 1 টকা নিদিয়াকৈ চাকৰি পাইছে কিন্তু মেডিকেল আৰু শিক্ষা বিভাগ উন্নত নোহোৱালৈকে অসমৰ বিকাশৰ কথা জানো ভাবিব পাৰি গাঁৱৰ মেডিকেলসমূহত ডক্টৰ নাথাকে ডিস্ট্ৰিক্ট মেডিকেলত 200-300 পেচেণ্টৰ মাজত মাত্ৰ এজন ডক্টৰ এটা সময়ত থাকে এটা ডাঙৰ অসুখ হ'লে সিখন মেডিকেললৈ পঠাই দিয়ে অকল কি জ্বৰ কাহ ঠিক কৰিবলৈকে মেডিকেলবোৰ খোলা হৈছে নেকি